আজিৰ পৃথিৱীত সফলতা কাক কয়? কেৱল নাম, ধন নে জনপ্ৰিয়তা? নে ইয়াৰ পিছত লুকাই থকা কঠোৰ শৃংখলা আৰু অবিৰত চেষ্টা? আজিৰ এই কাহিনীটো কোনো কাল্পনিক কাহিনী নহয়। এইটো ভাৰতৰ এজন বাস্তৱ নায়কৰ জীৱনৰ পৰা লোৱা শিক্ষা। এজন ল'ৰা যিয়ে প্ৰতিদিনে একেটা নিয়ম মানি চলি কেতিয়াও হাৰ নামানি নিজৰ সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰিলে। এই কাহিনীটো আপোনাক শিকাব যে প্ৰতিভা থাকিলেই সফলতা নাহে, ডিচিপ্লিন আৰু কনচিষ্টেন্সি থাকিলেই সপোন পূৰণ হয়। অসমীয়া যুৱ সমাজৰ বাবে এইটো এটা বাস্তৱ অনুপ্ৰেৰণা। বিৰাট কোহলিৰ নাম আজি কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই সফলতাৰ ডিচিপ্লিন আৰু কনচিষ্টেন্সিৰ এক জীৱন্ত উদাহৰণ হিচাপে জনা যায়। কিন্তু এই সফলতা হঠাতে অহা নাছিল। এই সফলতাৰ পিছত লুকাই আছে বছৰ বছৰ ধৰি চলা কঠিন পৰিশ্ৰম, আত্মনিয়ন্ত্ৰণ আৰু কেতিয়াও হাৰ নমনা মানসিকতা। বিৰাট কোহলিৰ জন্ম হৈছিল ৫ নৱেম্বৰ ১৯৮৮ চনত দিল্লীত। সৰু বয়সৰ পৰাই তেওঁৰ জীৱন সহজ নাছিল। সাধাৰণ মধ্যবিত্ত পৰিয়ালত জন্ম লোৱা বিৰাটৰ পিতৃ প্ৰেম কোহলি এজন অধিবক্তা আছিল। বিৰাটৰ ভিতৰত সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি গভীৰ ভালপোৱা আছিল। আন শিশুৱে যেতিয়া খেল ধেমালি কৰি সময় কটাই, বিৰাটে কেতিয়াও বেট আৰু বল লৈ ঘণ্টাৰ পিছত ঘণ্টা নেটত প্ৰেক্টিচ কৰিছিল। এইটো কেৱল প্ৰতিভা নহয়, এইটো আছিল ডিচিপ্লিন। বিৰাটৰ জীৱনত এটা ডাঙৰ ধাক্কা আহে ২০০৬ চনত, যেতিয়া তেওঁৰ পিতৃৰ হঠাতে মৃত্যুবৰণ হয়। সেই সময়ত বিৰাট ৰঞ্জী ট্ৰফীত দিল্লীৰ হৈ খেলি আছিল। পিতৃৰ মৃত্যুৰ খবৰ পায়ো বিৰাটে খেল এৰি ঘৰলৈ নগ'ল। পৰৱৰ্তী দিনা তেওঁ খেলপথাৰত নামি ৯০ ৰান কৰে। এইটো কোনো সাধাৰণ ঘটনা নাছিল, এইটো আছিল তেওঁৰ মনৰ দৃঢ়তা, নিজৰ দায়িত্বৰ প্ৰতি নিষ্ঠা আৰু লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ প্ৰতিশ্ৰুতি। সেইদিনাই বিৰাটে প্ৰমাণ কৰিছিল যে সফলতা অনুভূতিৰ ওপৰত নহয়, ডিচিপ্লিন আৰু কমিটমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰাৰ পিছতো বিৰাটৰ পথ সহজ নাছিল। আৰম্ভণিৰ বছৰসমূহত তেওঁ বহু সমালোচনাৰ সন্মুখীন হৈছিল। কিছুমানে কৈছিল তেওঁ অত্যাধিক আগ্ৰাহী, কিছুমানে কৈছিল তেওঁ কনচিষ্টেন্সি নাই। কিন্তু বিৰাটে কেতিয়াও এই কথাবোৰে নিজৰ লক্ষ্যৰ পৰা আঁতৰাই নিদিলে। তেওঁ নিজৰ ভুলবোৰ চিনাক্ত কৰিলে আৰু দিনে দিনে নিজকে উন্নত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম আৰম্ভ কৰিলে। বিৰাট কোহলিৰ জীৱনৰ ডিচিপ্লিনৰ আটাইতকৈ ডাঙৰ উদাহৰণ দেখা যায় তেওঁৰ ফিটনেছ যাত্ৰাত। এটা সময়ত ভাৰতীয় ক্ৰিকেটত ফিটনেছক অতিমান্য গুৰুত্ব দিয়া নাছিল। কিন্তু বিৰাটে এই ধাৰণা সলনি কৰি পেলালে। তেওঁ নিজৰ খাদ্যাভ্যাস সলনি কৰিলে, কঠোৰ ৱৰ্কআউট আৰম্ভ কৰিলে আৰু এলকহল, জাংক ফুড সম্পূৰ্ণ ত্যাগ কৰিলে। তেওঁৰ দিনচৰ্চা একেবাৰে নিয়মীয়া আছিল। সময়মতে শুৱা, সময়মতে উঠা, প্ৰেক্টিচ, জিম, পুনৰ প্ৰেক্টিচ। এই কনচিষ্টেন্সিৰ ফলতেই তেওঁ ৩০ৰ পিছতো এজন যুৱক খেলুৱৈৰ দৰে ফিট হৈ থাকিব পাৰিলে। বিৰাটে বহু বছৰ ধৰি প্ৰতিদিনে একে ধৰণৰ অনুশীলন কৰি গৈছে। বাহিৰৰ পৰা চালে এইটো বৰিং যেন লাগিব পাৰে, কিন্তু সফলতাৰ মূল চাবিকাঠি ইয়াতেই লুকাই আছে। তেওঁ জানিছিল এটা দিন প্ৰেক্টিচ নকৰিলে তৎক্ষণাৎ ফল নেদেখালেও দীঘলীয়া সময়ত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। এই চিন্তাধাৰাই তেওঁক আন সকলোৰ পৰা পৃথক কৰি তুলিছে। কেপ্টেইন হিচাপে বিৰাট কোহলিয়ে ভাৰতীয় ক্ৰিকেট দলক নতুন দিশ দেখুৱালে। বিদেশৰ টেষ্ট মেচ জয় কৰা, ফিটনেছ কালচাৰ আনা আৰু দলত আত্মবিশ্বাস গঢ়ি তোলা, এই সকলোবোৰ তেওঁৰ ডিচিপ্লিন আৰু কনচিষ্টেন্সিৰ ফল। তেওঁ নিজে যি নিয়ম মানে, সেই একেই নিয়ম দলৰ সকলো খেলুৱৈৰ বাবে প্ৰযোজ্য কৰিছিল। সেইবাবেই দলত শৃংখলা আহিল আৰু ফলাফল আহিবলৈ ধৰিলে। বিৰাটৰ জীৱনত ব্যৰ্থতাও কম নাছিল। বহু বছৰ ধৰি ICC ট্ৰফী জয় কৰিব নোৱাৰা, ব্যক্তিগত ফৰ্ম হ্ৰাস, সমালোচনা, এই সকলো তেওঁ সহ্য কৰিছে। কিন্তু তেওঁ কেতিয়াও প্ৰেক্টিচ এৰা নাই, নিজৰ ৰুটিন ভাঙি পেলোৱা নাই। তেওঁ জানিছিল কনচিষ্টেন্সি মানে কেৱল সফল সময়ত নহয়, ব্যৰ্থতাৰ সময়তো একেই প্ৰচেষ্টাই জাৰি ৰখা। ২০২৩ আৰু তাৰ পিছৰ সময়ছোৱাত বিৰাট কোহলিয়ে প্ৰমাণ কৰিলে যে ডিচিপ্লিন আৰু কনচিষ্টেন্সি থাকিলে সময়ে সময়ে ফল নিশ্চয় আহে। বহুৱে ভাবিছিল তেওঁ শেষ, কিন্তু তেওঁ পুনৰ শতক, ডাঙৰ ইনিংছ আৰু মেচ জয় প্ৰদৰ্শনেৰে নিজৰ সমালোচকক উত্তৰ দিলে। এইটো ভাগ্য নহয়, এইটো বছৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ ফল। অসমৰ যুৱ সমাজৰ বাবে বিৰাট কোহলিৰ জীৱন এটা ডাঙৰ শিক্ষা। সফলতা মানে কেৱল টেলেণ্ট নহয়, প্ৰতিদিনে সময়মতে নিজৰ কাম কৰা, নিজৰ শৰীৰৰ আৰু মনৰ যত্ন লোৱা, নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নোযোৱা, এইবোৰেই ডিচিপ্লিন। আৰু সেই ডিচিপ্লিন কেতিয়াও বন্ধ নকৰা, ফল নাহিলেও আগবাঢ়ি যোৱা, এইটোৱেই কনচিষ্টেন্সি। বিৰাট কোহলিয়ে আমাক শিকাইছে যে সফলতা এটা দিনত নাহে, ই বহু বছৰ ধৰি একেটা পথত চলাৰ ফল। যদি আপুনি আজি অলপ কাম কৰে, কালিও অলপ কৰে আৰু এইটো বছৰ বছৰ ধৰি কৰি থাকে, তেন্তে সফলতা নিজেই আপোনাৰ ওচৰলৈ আহিব। আজিৰ দিনত বিৰাট কোহলি কেৱল এজন ক্ৰিকেটাৰ নহয়, তেওঁ ডিচিপ্লিন, কনচিষ্টেন্সি আৰু আত্মবিশ্বাসৰ প্ৰতীক। তেওঁৰ জীৱনে এইটো স্পষ্ট কৰি দিয়ে যে যদি মানুহে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে, সময়ক সন্মান কৰিব পাৰে আৰু লক্ষ্যৰ বাবে একাগ্ৰ হৈ থাকিব পাৰে, তেন্তে যিকোনো সাধাৰণ মানুহো অসাধাৰণ সফলতা লাভ কৰিব পাৰে। ধন্যবাদ।